হেল্ল' ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকৰ বহুত ষ্টুডেণ্টে আমাক কমেণ্ট কৰি আছে, বহুত ষ্টুডেণ্টে আমাক ফোন কৰি আছে, মেছেজ যোগে বহুত ষ্টুডেণ্টে আমাক জনাই আছে যে ছাৰ আমি যদি দুটা ছাবজেক্টত ফেইল কৰোঁ তেন্তে আমাক গ্ৰেছ মাৰ্ক দিবনে, বা তেন্তে আমি এই বছৰতে পাছ কৰিব পাৰিমনে, আমি ক্লাছ 11ত এডমিশ্যন ল'ব পাৰিমনে। তো বহুত কুৱেশ্যন এৰাইজ হৈ আছে। তো সেইটো বিষয়ত আমি আলোচনা কৰিম। তো ব'লা আমি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিয়া। তাৰপিছত দুটা ছাবজেক্টত ফেইল কৰিলে যে গ্ৰেছ মাৰ্ক দিব নে নাই সেইটোতো পিছৰ কথা, কিন্তু তোমালোকে মেইন কথাটো হ'ল যে তোমালোকে যদি এটা ছাবজেক্টতো ফেইল কৰা কিন্তু তোমালোকে ফেইল হৈ যাবা। তোমালোকক গ্ৰেছ মাৰ্ক দিব, কিন্তু গ্ৰেছ মাৰ্ক দিয়াৰ পিছতো যদি তোমালোকে পাছ নকৰা, তোমালোকে যদি 30ৰ ভিতৰত তোমালোকৰ যদি অনলি 10 পোৱা 11 পোৱা তেন্তে তোমালোকক পাছ কৰাই দিয়াটো মানে ইম্পচিবল হৈ পৰে। কাৰণ যদি 30 মাৰ্কৰ ভিতৰত তোমালোকে যদি 10-12 পোৱা তো তোমালোকৰ 20 মানে 18-15 এনেকৈ তোমালোকৰ গ্ৰেছ মাৰ্কটো ইমান গ্ৰেছ মাৰ্ক সেৱাৰ পৰা দিব নোৱাৰে, কোনেও দিব নোৱাৰে। তো সেইবোৰ কথাৰ পৰা ভিত্তি কৰি সেৱাই এটা কম্পাৰ্টমেণ্ট এক্সামৰ ব্যৱস্থা কৰিছে। তো সেই কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰা যদি তোমালোকৰ ৰিজাল্টখন বেয়া হয়। তো তোমালোকে এটাই মাত্ৰ ৰাস্তা আছে যে তোমালোকে দুটা বা তিনিটা ছাবজেক্ট যদি ফেইল কৰিছা তেন্তে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে এপ্লাই কৰিবা। তো যদি তোমালোকে কম্পাৰ্টমেণ্ট এক্সামখন নাজানা, কম্পাৰ্টমেণ্ট এক্সাম কি হয়, কম্পাৰ্টমেণ্ট এক্সাম হ'ল তুমি যদি দুটা বা তিনিটা ছাবজেক্ট ফেইল কৰা তোমালোকে এক্সাম দিব পাৰিবা। কেইদিনমান পিছত তোমালোকৰ ৰিশ্বেডিউল হৈ কেনে তোমালোকৰ এক্সামবোৰ কেতিয়া ল'ব তাৰপৰা তোমালোকৰ সেৱাৰ পৰা ধুনীয়াকৈ নটিফিকেশ্যন দি দিব, আৰু আমি আমাৰ চেনেলত তোমালোকক জনাই দিম যে কেতিয়া তোমালোকক কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে ৰেডি হ'ব লাগে আৰু কেতিয়া তোমালোকক ৰুটিনবোৰ দিব। কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে এপ্লাই কৰি তোমালোকে আৰামছে কম্পাৰ্টমেণ্ট এক্সাম দি তোমালোকে পাছ কৰি যাব পাৰা। তোমালোকে আকৌ এটা চান্স পাই যাবা। আৰু তোমালোকে যদি বিচৰা যে এই কম্পাৰ্টমেণ্ট এক্সাম আমি দিম, কেতিয়া দিম, কি আমি সেই কম্পাৰ্টমেণ্ট এক্সামৰ বিষয়েও ভালকৈ জনাই দিম। তো আমাৰ চেনেলখন তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি নিউজবোৰ দি থাকিম। ছাত্ৰীসকল, তোমালোকে এই বছৰত যদি ফেইল কৰা তো তোমালোকে পাছ কৰাৰ একমাত্ৰ সেইটোৱে উপায় আছে যে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত বহিব লাগিব। আৰু কম্পাৰ্টমেণ্ট এক্সামখন লিখি কম্পাৰ্টমেণ্ট এক্সাম যদি পাছ কৰা তোমালোকে এই বছৰতে 11ত এডমিশ্যন ল'ব পাৰিবা। আৰু তোমালোকে এইটোৰ জৰিয়তেই যে দুটা তিনিটা ছাবজেক্টত ফেইল কৰিছা, গ্ৰেছ মাৰ্ক দিব নাই, সেইবিলাক চিন্তা কৰিব নালাগে। যদি এক্সাম বেয়া হৈ গৈছে, একো কৰাৰ নাই, তেন্তে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে ৰেডি হৈ থাকা। কম্পাৰ্টমেণ্ট এক্সাম দিব, তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দি আৰামছে 11ত পাছ কৰি যাব পাৰিবা।